Hello students, আজিৰ ভিডিঅ' সেইসকল ষ্টুডেণ্টসকলৰ কাৰণে যিসকল ষ্টুডেণ্ট 2021ত মেট্ৰিক পৰীক্ষা বা HSLC এক্সাম দিব। আজিৰ ভিডিঅ' সেইসকল ষ্টুডেণ্টসকলৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ আজিৰ ভিডিঅ'ত আমি কথা পাতিম 2021ত মেট্ৰিক পৰীক্ষাত আহিব পৰা ইংলিছ আৰু এছামিছৰ কেইটামান গুৰুত্বপূৰ্ণ ৰচনাৰ বিষয়ে, যিকেইটা ৰচনা ষ্টুডেণ্টসকলৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। তো পলম নকৰি বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ আগতে মোৰ এটা ৰিকুৱেষ্ট, তোমালোকে যদি এতিয়াও MKDB অসম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰা। নাম্বাৰ 1 ডিচিপ্লিন। এই ৰচনাটো তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ এই ৰচনাটো আজিৰ পৰা প্ৰায় 5 বছৰ আগতে HSLC এক্সামত আহিছিল। তাৰ পিছত আৰু অহা নাই, গতিকে তোমালোকে এবাৰ ৰচনাটো আগতেই অধ্যয়ন কৰি ল'বা। যদি ৰচনাটোৰ এনচাৰ প্ৰয়োজন হয় তেন্তে কমেণ্টৰ জৰিয়তে মোক জনাব পাৰা। নেক্সট নাম্বাৰ 2 ফ্লাড ইন আছাম। এই ৰচনাটো তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ এই ৰচনাটো বহুবাৰ এক্সামত অহা নাই, কিন্তু যোৱাবাৰ টেষ্ট পেপাৰত বাৰে বাৰে আহিছিল, কিন্তু তথাপিও ফাইনেল এক্সামত অহা নাই। গতিকে তোমালোকৰ কাৰণে এই এছেটো বহুত ইম্পৰ্টেণ্ট হয়। নাম্বাৰ 3 হেল্থ ইজ ৱেল্থ। এই ৰচনাটো 2011ত HSLC এক্সামত আহিছিল, কিন্তু তাৰপিছত আৰু এবাৰো অহা নাই। গতিকে তোমালোকৰ কাৰণে এই ৰচনাটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট নাম্বাৰ 4 ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজ ৰচনাটো 2018ত আহিছিল, তাৰপিছত আৰু এবাৰো অহা নাই। গতিকে তোমালোকে ৰচনাটো ইম্পৰ্টেণ্ট হিচাপে ভালদৰে চাব পাৰা। নেক্সট নাম্বাৰ 5 ইউৰ স্কুল লাইব্ৰেৰী। আৰু লাষ্ট শেষৰ ৰচনাটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। তোমালোকে জানাই এই দুটা ৰচনাৰ পৰা যিকোনো এখন ৰচনা বাৰে বাৰে দিয়ে থাকে, গতিকে ভালদৰে অলপ চাই ল'বা। এতিয়া আমি কথা পাতিম অসমীয়াৰ ইম্পৰ্টেণ্ট ৰচনাৰ বিষয়ে। তো অসমীয়াৰ ইম্পৰ্টেণ্ট ৰচনা হিচাপে নাম্বাৰ 1ত আছে তোমাৰ প্ৰিয় গ্ৰন্থ, লগতে তোমাৰ প্ৰিয় সাহিত্যিক। এই দুটা ৰচনাৰ পৰা যিকোনো এখন এক্সামত প্ৰায় আহে। যোৱাবাৰ তোমাৰ প্ৰিয় গ্ৰন্থখন আহিছিল, গতিকে মই ভাবোঁ তোমাৰ প্ৰিয় সাহিত্যিক ৰচনাখন বহুতেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত আছে নাম্বাৰ 2 অসমৰ প্ৰাকৃতিক সম্পদ। অসমৰ প্ৰাকৃতিক সম্পদৰ বিষয়ে প্ৰায়ভাগ জানাই, গতিকে তোমালোকে আৰু অলপ ভালদৰে চাই ল'বা, যাতে এক্সামত আহিলে তোমালোকে প্ৰপাৰ হিচাপত লিখিব পাৰা। নাম্বাৰ 3 অসমৰ বানপানী। কেতিয়াবা অসমৰ বানপানীৰ বিষয়েও লিখিব দিয়ে, গতিকে চাই লোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। নাম্বাৰ 4 পুথিভঁৰাল। এই ৰচনাটো তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ বহুবাৰ এক্সামত অহা নাই, তোমালোকক হয়তো দিব পাৰে। নেক্সট লাষ্ট নাম্বাৰ 5 বিজ্ঞানৰ অৱদান। এই ৰচনাটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ বহুবাৰ অহা নাই, হয়তো তোমালোকক দি দিব পাৰে। মই যিবিলাক ৰচনা তোমালোকক দিলোঁ, যদি সেইবিলাকৰ এনচাৰৰ প্ৰয়োজন হয় তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা। মই নেক্সট ভিডিঅ'ত তোমালোকক PDF আকাৰত দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে এতিয়াও যদি MKDB অসম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰা। আজিৰ ভিডিঅ' মূলতঃ এইখিনিলৈ শীঘ্ৰেই দেখা হ'ব নতুন কিছু ইম্পৰ্টেণ্ট টপিক লৈ।